অসম পুলিচে এতিয়ালৈকে কোনো সুসূত্ৰ উলিয়াব পৰা নাই চুমি বৰা আৰু তাৰ্কি বৰাৰ মুখেৰে। কাৰণ সিহঁতক যিমানেই প্ৰশ্ন কৰা হয় সিহঁত খালি কান্দি থাকে আৰু কান্দি থাকে, কিন্তু কান্দিলে কোনো এটা বস্তুৰ আচল ৰহস্যবিলাক উদ্ধাৰ নহ'ব। কাৰণ যি কি নহওক এতিয়ালৈকে সঠিক তথ্য কিন্তু অসম পুলিচে এতিয়াও ভালকৈ পোৱা নাই। যি কি নহওক বৰ্তমান কিন্তু সিহঁতৰ কান্দোন দেখি পেলাই তাৰ্কি বৰা ভায়েক অম্লানে কিন্তু বহুত যিমান পাৰা যায় যিমানখিনি জানে ইমান তথ্যবিলাক সি প্ৰকাশ কৰি আছে অম্লানৰ মুখেৰে। কিন্তু অম্লানৰ মুখেৰে প্ৰকাশ কৰি নহ'ব, কাৰণ অম্লানটো দোষী নহয়, মেইন দোষী হ'ল চুমি, তাৰ্কি বা বিশাল। কিন্তু চুমিক যোনটো প্ৰশ্নই কৰা হয় চুমিয়ে বিশালৰ ওপৰত হেৰি কৰি দিয়ে, ঠেলি দিয়ে, নিজে একো নাজানে, কান্দি থাকে। কিন্তু কান্দিলে নহ'ব, হয়তো এতিয়ালৈকে সুসূত্ৰ ওলাব পৰা নাই। কিন্তু অম্লানৰ কথাৰ ওপৰত ভিত্তি কৰি পেলাই গুৱাহাটী তাৰ্কি বৰাৰ যোনখন ঘৰত তালাচী কৰি পেলাই বহুত ধৰণৰ অলংকাৰ, বিভিন্ন ধৰণৰ অলংকাৰ উদ্ধাৰ কৰিব পাৰিছে অসম পুলিচে। তাৰপিছত আৰু এটা খুব মূল্যৱান হেৰি আছিলে, হীৰাৰ আঙুঠি, যোনটো আঙুঠি লৈ খুবেই চৰ্চা হৈছিলে ছ'চিয়েল মিডিয়াত। সেই হীৰাৰ আঙুঠিটো উদ্ধাৰ কৰিব পাৰিছে, যোনটোৰ দাম প্ৰায় ৮০ লাখ বুলি এটা অনুমান কৰা হৈ আছে। যি কি নহওক গোটেই তথ্যবিলাক হয়তো চুমি আৰু বিশালৰ পৰাহে পাব বা তাৰ্কিৰ পৰা পাব। অম্লানে যিমান দূৰ জানিছে ইমানখিনি হয়তো পুলিচক কভাৰ কৰিছে, ছাপোৰ্ট কৰিছে, জনাইছে। যি কি নহওক এতিয়া হয়তো সিহঁতক থাৰ্ড ডিগ্ৰী প্ৰেছাৰ দি পেলাই হ'লেও কিন্তু গোটেই তথ্য পোহৰলৈ আনিব লাগিব। কাৰণ অসমৰ ৰাইজে অপেক্ষা কৰি আছে, কাৰণ এতিয়াও বহুত তথ্য পোহৰলৈ অহাৰ বাকী আছে। চুমি আৰু তাৰ্কি বৰ্তমান খালি কান্দি থাকিলে নহ'ব, সিহঁত খালি কান্দি আছে আৰু কান্দি আছে। কান্দিলে কিন্তু কোনো বস্তুৰ সমস্যা সমাধান নহয়। অতি শীঘ্ৰে অসম পুলিচক অৱগত কৰাও, যাতে থাৰ্ড ডিগ্ৰী প্ৰেছাৰ দি পেলাই হ'লেও সিহঁতৰ গোটেই তথ্যবিলাক যাতে, গোপন তথ্যবিলাক যাতে পোহৰলৈ আনিব পাৰে আৰু অসমৰ ৰাইজে যাতে এইবিলাক জানিব পাৰে। কাৰণ অসমৰ ৰাইজে এতিয়ালৈকে বাট চাই আছে চুমি বৰা, তাৰ্কি বৰাৰ মুখেৰে, বিশালৰ মুখেৰে সিহঁতে কি কৰিছে, পইচাবিলাক ক'ত লগাইছে, কিমান টকা খৰচ কৰিছে, ৰাইজৰ পইচাবিলাক ৰাইজে ঘূৰাই পাব নে নাপাব, এইবিলাক তথ্য সঁচাকৈ অসমৰ ৰাইজে জানিব বিচাৰিছে। সিহঁত কান্দি থাকিলে সমস্যা সমাধান